নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক এক্সেলেন্স অসম চেনেলটোলৈ স্বাগতম জনাইছোঁ। যদি এই চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে চেনেলটোত এটা লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নিশ্চয় নকৰিব। আজি আমি আলোচনা কৰিম যোৰহাটত CSIR NEIST ওলোৱা 5টা পদৰ বিষয়ে। সেই পোষ্টসমূহ এনেধৰণৰ। ইয়াৰ আছে পোষ্ট ডক্টৰ ফেলো, ইয়াৰ আছে 2টা পোষ্ট। ইয়াৰ পিছত এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে PhD ইন বায়'ফৰ্মেটিক্স, নেচাৰেল ছায়েন্স, কম্পিউটাৰ ছায়েন্স ইত্যাদি। আৰু বয়স বিচাৰিছে 35 বছৰ আৰু পে অফ স্কেল হৈছে 36,000। ছেকেণ্ড পোষ্টটো হৈছে প্ৰজেক্ট এছিষ্টেণ্ট, তাৰপিছত প্ৰজেক্ট ফেলো, ইয়াৰ আছে 3টা পোষ্ট। ইয়াৰো সেই একে ছায়েন্স ডিগ্ৰীধাৰী হ'ব লাগিব, MSc ইন বায়'ফৰ্মেটিক্স, MTech ইন কম্পিউটাৰ ছায়েন্স। বয়সৰ সময়সীমা ইয়াত বিচাৰিছে 30 বছৰ আৰু পে অফ স্কেল 25,000। আৰু ইয়াৰ এটা গুৰুত্বপূৰ্ণ কথা যে ইয়াত কোনো ধৰণৰ অনলাইন বা অফলাইন যোগেদি আপোনালোকৰ আবেদন বিচৰা হোৱা নাই। ইয়াত আচলতে ডাইৰেক্টলি গৈ আপোনালোকৰ মাৰ্কশ্বিট আৰু অন্য যিসমূহ ডকুমেণ্টছ আছে সেইসমূহ আচলতে লৈ যাব লাগিব আৰু নিৰীক্ষকে সেইবোৰ পৰীক্ষণ নিৰীক্ষণ কৰি আপোনালোকৰ চিলেকশ্যন কৰিব। তাৰপিছত আপোনালোকৰ ইয়াত ইণ্টাৰভিউ ডেটটো হৈছে 8/4/2019, টাইম 9:30 আৰু ভেনু হৈছে কনফাৰেন্স ৰুম, গ্ৰাউণ্ড ফ্ল'ৰ, এডমিনিষ্ট্ৰেটিভ ব্লক, CSIR NEIST যোৰহাট আছাম। আৰু এইখিনিয়ে আছিলে যোৰহাট CSIR NEIST ওলোৱা পদসমূহৰ থুলমূল আভাস। চ' আগলৈ লগ পোৱাৰ আশাৰে আজিলৈ অনুষ্ঠানটি সামৰিছোঁ। ধন্যবাদ। জয় আই অসম।